Hello guys, এইটো ভিডিঅ'ত 2016 ফিজিক্সৰ অহা সম্পূৰ্ণ কুৱেশ্যন আনচাৰসমূহ দিয়া হৈছে। এই কুৱেশ্যন আছিল যেনেকুৱা পোহৰৰ তীব্ৰতা জোখাৰ বাবে পশ্চাৱৰ্তী বায়'ছট ডায়োড ব্যৱহাৰ কৰাটো কিয় বেছি সুবিধাজনক। তাৰপিছত আৰু কুৱেশ্যন আছে যে কোনো এক মাধ্যমৰ পৰাবিদ্যুতক ধ্ৰুৱকৰ সংজ্ঞা দিয়া। এইটো ভিডিঅ' শেষলৈকে চাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ সৈতে। and hit the like button and subscribe the channel. ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।